দেউতা ইমান দেৰি অহা নাই যে কি কৰিছেনো ইমান দেৰি? মোৰ যে নহয় গাঁৱলৈ একদম যা যা লাগিয়ে আছে আৰু। দেউতাই এই গাড়ীখনত তেল ভৰাবলৈ গৈছে আকৌ, আৰু লগতে মিঠাইও লৈ আহিবলৈ কৈছোঁ। বেলেগ ক'তো নৰখোগৈ আৰু। মা মাহীহঁতৰ ঘৰত সোমামগৈ নহয় ন? আৰু পাহিবাও যাব নহয় চাগে আমাৰ লগত? সোমামগৈ আকৌ, তাইও যাব আমাৰ লগত। পাহিবা গ'লে ভালেই হ'ব। পাহিবাই মোক বহুত মৰম কৰে আৰু বহুত কিবা কিবি কিনি দিয়ে খাবলৈ। তই আকৌ তাত গৈ বেছি উৎপাত কৰি নুফুৰিবিগৈ দেই। এতিয়া ইয়াতে ক'লোঁ মই, তাত আকৌ মই তোক কৈ থাকিবগৈ নাই ইমান। মই উৎপাত নকৰোঁ, মই আজিকালি ভাল ল'ৰা হ'লোঁ নহয়, ডাঙৰো হ'লোঁ মই। আৰু অকলে অকলে তাত ঘূৰি নুফুৰিবিগৈ দেই, তাৰ জেগাবিলাক এনেও ভাল নহয়। মা তুমি বেছিয়ে চিন্তা কৰা, মই এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয়। আজি কিমান দিনৰ পাছত যে ঘৰখনলৈ ওলাইছোঁ যাবলৈ। ৰাতিপুৱাতে উঠিলোঁ আজি, মনটো বৰ ভাল লাগিছে। মা দেউতাক ফোন এটা কৰি জল্দি আহিবলৈ কৈ দিয়া। মোৰ ৰখি ৰখি আমনি লাগিছে আৰু। ভৈয়া দেউতা আহিছে। মোৰ যে মানে ক'ৰবালৈ যাবলৈ হ'লে বস্তুবোৰ ইমান হেৰাই বিচাৰিয়ে নাপাওঁ। ৰেড কালাৰ লিপষ্টিকটো ক'ত থ'লোঁ জানো বিচাৰিয়ে পোৱা নাইচোন মই। মা ওলাই হ'লেই চাগে। মোৰ আৰু এতিয়া এইবোৰ বিচাৰি ফুৰোঁতে টাইম যাব। মা এইফালে আহাচোন তুমি। ক'ত যে থওঁ নহয়। মেকআপ কৰিবলৈ আছেই, তাৰপৰা আকৌ মোৰ ওলাবলৈ আছেই। মানে ক'ৰবাত যাওঁ বুলি ক'লে মোৰ সদায় দেৰি হয় আৰু পাই। মা জল্দি আহাচোন। কেলৈ মাতিছিলোঁ তই? মই ওলাই আছিলোঁ আকৌ, হ'ল বাৰু মোৰ ওলাই। মা মোৰ ৰেড কালাৰ লিপষ্টিকটো বিচাৰি পোৱা নাই, দেখিছিলা নেকি? তোৰ যে আৰু দেই সদায় মানে ক'ৰবাত যাবলৈ হ'লে কিবা নহয় কিবা এটা বস্তু হেৰাবই। লগাচোন বেলেগ কিবা এটাকে লগাই গ'লেও হৈছে, সেইটোৱে যে লগাব লাগিব কথা হ'ল নি? মা তুমিনো কি বুজিবা, মইহে জানো কোনটো কালাৰে মোক বেছি ধুনীয়া লাগে দেখিবলৈ। হ'ব এতিয়া লেকচাৰ মাৰি থাকিব নালাগে, সোনকালে ওলা। বায়ে ফোন কৰিছিলে, আহি আছে, সিহঁতি পাবহি এতিয়া। তই এইবোৰ নটংকি কৰি নাথাক, ওলা। উপায় নাই আৰু, টাউনতে গৈ কিনি ল'ব লাগিব লিপষ্টিক এটা। এতিয়া আৰু বেলেগ এটাকে লগাই যাওঁ। তই ওলা সোনকালে, মই কিবা কিবি অলপ আছে বেগত সোমোৱাই লওঁগৈ। ময়ো ভাল পাওঁ পাই। গাঁৱলৈ আৰু পাবলৈ আৰু এঘণ্টামান লাগিব। মোৰ যে নহয় কিবা এটা খাওঁ খাওঁহে লাগিছে। ইয়াত ওচৰত ক'তো দোকান নাই নি? চোনো ইয়াতনো ক'ত দোকান পাবি? একেবাৰে গাঁৱৰ ভিতৰত সোমোৱাৰ পাছতহে দোকান পাবি আৰু। তই আগতে নকলি কেলৈ? টাউনতে কিনি ল'ব লাগিছিলে আকৌ। ময়ো পাহৰিলোঁ আকৌ কিবা কিবি কিনি দিবলৈ। ইও নকলে নহয়। চাই আহোঁতে পাহৰিয়ে থাকিলোঁ ক'বলৈ। চোনো মোৰ বেগতে চকলেট কেইটামান আছে, তই খাওঁ যদি খাবগৈ পাৰিবি। বা তুমি যে ইমান ভাল নহয়, কি ক'ম আৰু তোমাক। আগৰ পৰাই তোমাৰ ওচৰত কিবা নহয় কিবা পাওঁৱেই আৰু খাবলৈ মই। ময়ো এনেই থাকিলে কিবা কিবি খাই থাকোঁ যে, সেইটো কাৰণে থাকে আৰু মোৰ ওচৰত কেতিয়াবা। ইয়াত ফটো কেইকপিমান মাৰিবলৈহে ভাল হৈছিলে, জেগাডোখৰ বৰ ভাল লাগিছে। এই ছোৱালীজনী যে অকল ফটো নালাগে ইয়াত ফটো মাৰিব, গাঁৱতে মাৰিবিগৈ একেবাৰে। আমাৰ মায়ে যে আৰু ইটোহে নালাগে সিটোহে নালাগে, চবতে অকল নাই কৈ থাকে। গাড়ীত বহি বহি ভাগৰ লাগিছিলে কাৰণেহে অলপ নামিলোঁ। এতিয়া হ'ব আৰু যাওঁগৈ। তাই ছোৱালী মানুহ মাৰিবলৈ মন গৈছে, মাৰক দেই দুকপিমান। বাইদেউ ফটো মাৰিবলৈ পালে নেৰেই, একপি দুকপিত সন্তুষ্ট নহয়। হ'ব দিয়া নামাৰো আৰু, ব'লা ইয়াৰ পৰা যাওঁ। তুমি যিমানহে বকি আছা আৰু। হ'ব ব'ল তেতিয়াহ'লে যাওঁ।